পথাৰৰ পৰা ঘৰলৈ গৈ আছো পানী আনিবলৈ। কথাটো এনেকুৱা হ'ল, মই আছো এতিয়া নামদাং শিলশাকু শিৱসাগৰ। আপোনালোকে জানে সকলোৱে, যোনসকলে নাজানে গম পাইছে। এইখন ৰাস্তা দেখিছে ন, এইটো মানে দলংখন, তাই একদম স্বৰ্গলৈ যাব পাৰিম। আৰু ইয়াৰ নামদাং শিলশাকু ৰাইজ, আপোনালোকে যদি চিনি নাই পোৱা চাই লওক। আৰু মেইন কথা হ'ল ৰাস্তাটো বনাই গৈ আছে ন, নামদাং শিলশাকুটো মানে বস্তুটো এয়া বৰনামঘৰ পালোহি। অকল এটাই আশা কৰিছোঁ, জুবিন দাই অতি সোনকালে ন্যায় পাওক। আৰু ইয়ালৈ আহিলে মোৰ এটা কথা মনত পৰে, পাভজানলৈ মই যেতিয়া সৰুতে গৈছিলোঁ ৰাইজ, কি ক'ম মানে বান্দৰবোৰে যে এনেকুৱা মানে উৎপাত কৰে ন, চাই পেলাই ভাল লাগে। আৰু মই ভয়তে মানে আঁতৰি যাওঁ, আইতাহঁতৰ পিছত হৈ যাওঁ। কিন্তু এতিয়া মানে সেই ভয়টো আঁতৰি গ'ল, ডাঙৰ হৈ গ'লো ন। আৰু পথাৰলৈ আহিছোঁ আজি, জানি মোক কৈছে কলা হৈ যাবি বোলে। মই বোলো কলা হ'লেও হ'ম, নহ'লেও নাই বোলো। চহৰীয়া ল'ৰা, পথাৰৰ ভাইবটো অলপ ল'বতো লাগিব। আৰু ইয়াত বিশেষ কামৰ কাৰণে হ'ল, নহ'লেতো অহা নহয়। আঘোণ মাহততো এনেকৈ অহা নহয়, প্ৰায়ভাগে নহয়। শিৱসাগৰলৈ আহোঁ আৰু পলসনিলে। এতিয়া নামদাং শিলশাকু আহিলোঁ যদি পাভজানৰ অলপ ভাইব অকণ লৈ লওঁ। পথাৰৰ পৰা ঘৰলৈ গৈ আছো পানী আনিবলৈ। মই ক'লো এনেই আছোঁ। তাৰপিছত ব'ল বোলে ডাঙৰীয়াখিনি অলপ কঢ়িয়াই লওঁগৈ বোলে। মই লওঁ ব'লক বোলো। তাৰপিছত আহি পালোহি, আহি পাই পিনে অলপ ষ্টেণ্ডটো মানে অলপ চেক কৰিছোঁ, ড'নৰ চুটৰ নিচিনা। অলপ লাজ লাগিলে বাৰু, সেইকাৰণে ইমানকৈ নল'লোঁ ভালকৈ, এনেই জাষ্ট নৰ্মেলকৈ এটা ল'লোঁ। আজিলৈ বাই বাই। ৰাইজ, ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব দেই গাইজ। আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব দেই গাইজ। বাই বাই।